Hỏi cô này নমস্কাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান দুপৰীয়া 2টা বাজিছে আৰু মই এতিয়া চুলি ধুই মেলি সোমাইছোঁ। মানে আজি অলপ হেয়াৰ কেয়াৰ কৰিলোঁ। মই কিনো লগালোঁ আপোনালোকক দেখাম। মোৰ চুলি অৱশ্যে আগৰ পৰাই দীঘল হয়, হ'লেও মাজতে বহুত সৰিছিলে, সেইটো কাৰণে মাজে মাজে অলপ ট্ৰিটমেণ্ট ঘৰুৱা ট্ৰিটমেণ্ট অলপ লৈ থাকোঁ। আৰু বৰ্তমান খানা পিনা বনাই ৰেডি হ'লোঁ, কিন্তু খোৱা নাই, খাওঁগৈ। কিনো লগালোঁ চুলিত আজি চাওঁ ব'লকচোন। এইফালে ভাত খাই ল'লোঁ। ভাত আছিলে খিচিৰি আৰু লগত তিতাকেৰেলা বুট আলু ভাজি, লগত আছিলে কঁঠাল গুটিৰ পোৰা পিটিকা। ভৃংগৰাজৰ 6-7টা আগ, এইফালে জবা ফুলৰো 6-7টা আগ হ'ব, এইফালে নৰসিংহৰ 4-5টামান আগ, এইফালে ঘৰৰে হয় মই এল'ভেৰা জেল লৈ লৈছোঁ আৰু এইফালে ডাঙৰ চাইজৰ এটা পিঁয়াজ আৰু আগদিনাখনে তিয়াই থোৱা মেথি গুটি অলপ লৈ লৈছোঁ। এই গোটেইখিনি ভালদৰে ধুই আপুনি একেলগে মিক্সিত পিচি ল'ব। মই একেলগে মিক্সিত পিচি লৈছোঁ আৰু চুলিত মই সপ্তাহত এবাৰ নহ'লে 15 দিনত এবাৰ লগাওঁ আৰু এনেদৰে চুলিত লগাই মই প্ৰায় 1 বা 1.5 ঘণ্টা লগোৱাৰ পিছত চুলিখিনি ধুই দিওঁ। তাৰপিছত কেতিয়াবা তেল লগাওঁ, নহ'লে মই এনেদৰে থওঁ। আপুনিও লগাই চাবচোন, চুলিৰ কাৰণে যথেষ্ট ভাল হয়। চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিখিনি নাৰিছ হয়। আৰু এটা কথা কৈ থওঁ, যেতিয়া আপোনালোকে ঘৰৰ এল'ভেৰা ল'ব, তেতিয়া কাটি লগোৱাৰ প্ৰায় আধা ঘণ্টামান আগত কাটি থ'ব। তাৰ পৰা যিটো হালধীয়া ৰঙৰ জেল ওলায়, সেই জেলটো ওলাই যাব দিব। কিনাৰ পেকেটত থকা বস্তুবিলাক লগোৱাতকৈ ঘৰুৱা সামগ্ৰীৰ বস্তুবোৰ লগালে আমাৰ কাৰণে যথেষ্ট ভাল হয়। এইফালে মিক্সিত পিছা মোৰ হৈ গ'ল আৰু এইখিনি মই চুলিত ভালদৰে লগাই প্ৰায় 1.5 ঘণ্টামান সময় ৰাখি থ'লোঁ। আৰু তাৰপিছত এইফালে ছোৱালী শুই আছে, আৰু ছোৱালী শুই থাকোঁতে এইফালে মই চুলিত লগাই ল'লোঁ। তাৰপিছত ঘৰৰ বাকী যি কাম আছে সেইখিনি কৰি লওঁ আৰু 1-1.5 ঘণ্টা পাছত এইখিনি মই ধুই দিম। এইফালে গছত চাওকচোন, আমাৰ ইয়াত বান্দৰৰ উৎপাত দেখিছেনে? একো এটা বস্তু মানে কৰি খাব নোৱাৰি। এতিয়া গছত কঁঠাল লাগি আছে, সেই কঁঠাল খাবৰ কাৰণে সিহঁতৰ উৎপাত। আৰু বাৰীৰ মাজত এজোপা পনিয়ল গছ আছে, সেই পনিয়ল গছজোপাৰ ওপৰত সিহঁতে জঁপিয়াই পূৰা উৎপাত লগাই আছে। এইফালে চাওক, মোৰ ছোৱালীৰ উৎপাত। দেউতাকে উৎপাত কৰি থকা দেখি হাতত এটা কলম আৰু 1 খিলা কাগজ দি বহুৱাই থৈছিল। এইফালে কাগজত লিখাতকৈ নিজৰ 2টা ছাইডে 2 ভৰিত লগাই আঁকি মেলি মানে অৱস্থা বেয়া কৰি থৈছে। আজিলৈ আহোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাব। যদিহে ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। বাই বাই।